হেল্ল' দোস্ত, আজি মই টেটৰ যি অসমত টেট 2019 নটিফিকেশ্যন ওলাইছে বা তাৰ এপ্লিকেশ্যন সম্পৰ্কে কেইটামান কথা কওঁ, যিকেইটা অতি গুৰুত্বপূৰ্ণ। যিসকলে এই আগন্তুক টেট পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে হয়তো বহুতে এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত বহুত সমস্যাৰ সন্মুখীন হৈছে। তাৰ ভিতৰত প্ৰথম কথাটো আহিলে যে এপ্লিকেশ্যন জোন বহুতে ভাবিছে এপ্লাই কৰাৰ পিছত তেওঁলোকে তাত চাকৰি কৰিব লাগিব বা তেওঁলোক সেই জোনতহে এপ্লাই কৰিব পাৰিব। কিন্তু টেটৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে কেৱল মাত্ৰ তাত এক্সামিনেশ্যনৰ কাৰণেহে এপ্লিকেশ্যন জোনটো দিছে, মানে আপুনি ক'ত এক্সামটো দিব বিচাৰে। তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ ঠাইৰ নিজৰ ডিষ্ট্ৰিক্ট য'ত পৰে সেই জোনটো ছিলেক্ট কৰিব। লগতে যিটো চিটি লিখিছে সেই চিটিত আপোনাৰ নিকটতম চহৰখন উল্লেখ কৰিব। যেনে গোলাঘাটৰ যদি সৰুপথাৰত দিব বিচাৰে, সৰুপথাৰ মানুহজনে সৰুপথাৰ উল্লেখ কৰিব আৰু বৰপথাৰ মানুহজনে বৰপথাৰ উল্লেখ কৰিব। তাৰোপৰি আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এড্ৰেছটো দিয়া আছে 1, 2, 3। এই ক্ষেত্ৰত নিজৰ গাঁওখন, পোষ্ট অফিচ আৰু PS টো উল্লেখ কৰিলে হ'ব, আৰু বাকীবিলাকৰ ক্ষেত্ৰত তাত অলৰেডি নটিফিকেশ্যনত ওলাই যায়। আৰু এটা সমস্যাৰ সন্মুখীন হৈছে বহুতে, যে DLED পাৰ্চিউ কৰি আছে। এতিয়া DLED পাৰ্চিউ কৰি আছে, আপোনালোকে হয়তো বহুতে মাৰ্কশ্বিট পোৱা নাই বা পাবলৈ বাকী আছে। এনে ক্ষেত্ৰত কি হ'ব, আপোনালোকে পাৰ্চিউ বুলি দি ফৰ্মখন ফিল আপ কৰিব। কিন্তু তাত এটা স্পষ্টকৈ উল্লেখ আছে যে ফৰ্ম ফিল আপ কৰোঁতে কেতিয়াও ভুলকৈ ফিল আপ নকৰিব, কাৰণ ভুলকৈ ফিল আপ কৰি পাছ কৰিলে আপোনালোকে এপইণ্টমেণ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যদি ধৰা পৰে, তেতিয়াহ'লে সেই মুহূৰ্ততে আপোনালোকৰ পষ্টটো বা আপোনালোকৰ এপ্লিকেশ্যন কেণ্ডিডেটছাৰ কেঞ্চেল কৰি দিব। গতিকে পৰাপক্ষত ভুলকৈ ভৰাবলৈ চেষ্টা নকৰিব আৰু শুদ্ধকৈ সকলো তথ্য দিবলৈ চেষ্টা কৰিব। তাৰোপৰি আৰু এটা কথা কওঁ যে টেট যি হ'বলৈ গৈ আছে বা টেটৰ পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব গৈ আছে, তেনে ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে টেট আপোনালোকে দিব, তাৰ বাবে আপোনালোকে প্ৰথমতে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰক। কাৰণ যিমান সহজ বুলি ধৰা হয় যদিও এবাৰ এক আনুমানিক গণনা অনুসৰি প্ৰায় 7 লাখৰ পৰা 8 লাখ কেণ্ডিডেটে এপ্লাই কৰিব। তেনে ক্ষেত্ৰত পোষ্ট আছে বহুত সীমিত। আপোনালোকে নিজৰ যদি চাকৰিটো ল'ম বুলি ভাবিছে, তেনেহ'লে নিশ্চয় আপোনালোকে টেটত উঠাবলগীয়া মাৰ্কছ যথেষ্ট বেছি পাবলৈ, মানে 100+ বা 110 পাব লাগিবই। সেইবাবে আপোনালোকে নিজৰ প্ৰস্তুতি অব্যাহত ৰাখক। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই চিলেবাছ আৰু কি ভুল কৰিব নালাগে পৰীক্ষা দিওঁতে, যোৱাবাৰ যিসকলে টেট পৰীক্ষা দি ফেইল কৰিছিলে তেওঁলোকে হয়তো গম পাব, যিসকলে নতুনকৈ দিব বিচাৰে তেওঁলোকে হয়তো গম নাপায়। এই ক্ষেত্ৰত মই আৰু এটা ভিডিঅ' বনাম, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাই যাব আৰু নিজেও টেটৰ সম্পৰ্কে বহুতো জ্ঞান লাভ কৰিব আৰু পৰীক্ষাত পাছ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।